আচাৰ্য চাণক্য এজন দক্ষ ৰাজনীতি আছিল। তেওঁ কৌশলগতভাৱে চন্দ্ৰগুপ্ত মৌৰ্যক ৰজা হোৱাত সহায় কৰিছিল। তেওঁক কৌশলগত ৰাজনীতি আৰু অৰ্থনীতিৰ বিশেষজ্ঞ বুলি গণ্য কৰা হয়। চাণক্যই তেওঁৰ জীৱনত বহুতো কিতাপ লিখি থৈ গৈছে। চাণক্যই কেতিয়াও কোনো পৰিস্থিতিত হাৰ মনা নাছিল। মানুহক সহায় কৰাটো মহান গুণ। কিছুমান মানুহক সহায় কৰিবলৈ গৈ বৰঞ্চ নিজৰ বিপদ চপাই অনাহে হয়। আনক সহায় কৰাটো মানৱতাৰ লক্ষণ। আমাৰ শাস্ত্ৰসমূহে মানৱ ধৰ্ম পালন কৰা আৰু বেয়া সময়ত ইজনে সিজনক সহায় কৰাৰ উপৰিও ইজনে সিজনক সহায় কৰাৰ বিষয়েও কয়। আচাৰ্য চাণক্যও ইয়াৰ পক্ষত আছিল। কিন্তু তেওঁ বিশ্বাস কৰিছিল যে সকলোৱে সহায় লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। কিছুমান লোকক সহায় কৰাটো আপোনাৰ বাবেও অত্যধিক বিপদ হ'ব পাৰে। সেয়ে কোন ধৰণৰ মানুহক সহায় কৰা উচিত এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম। নম্বৰ 1, মূৰ্খ ব্যক্তি। আচাৰ্যই এজন মূৰ্খ ব্যক্তিক এক শ্লোকৰ জৰিয়তে প্ৰথম ব্যক্তিৰ শ্ৰেণীত ৰাখিছে। আচাৰ্যই কৈছিল যে আপুনি মূৰ্খৰ পৰা যি দূৰত্ব ৰাখে সেয়া আপোনাৰ বাবে সিমানেই ভাল। আপুনি তেওঁৰ বিষয়ে ভাল ভাবিব পাৰে, কিন্তু তেওঁ কেতিয়াও আপোনাৰ কথাক গুৰুত্ব নিদিয়ে। এনে পৰিস্থিতিত আপুনি কেৱল আপোনাৰ সময় আৰু শক্তি অপচয় কৰাহে হ'ব। এনে লোকসকলক সময়মতে হস্তান্তৰ কৰা উচিত। কেৱল সময়ৰ বাধাই তেওঁলোকক কিছু শিকাব পাৰে। নম্বৰ 2, বিনা কাৰণত দুখী থকা ব্যক্তি। চাণক্যই কৈছিল যে সদায় অসন্তুষ্ট থকা ব্যক্তি এজন কিবা বিষয়ত হ'লেও অসন্তুষ্ট হৈয়ে থাকে। ঈশ্বৰে নিজেই তেওঁক সহায় কৰিব নোৱাৰে। অপ্ৰয়োজনীয়ভাৱে অসন্তুষ্ট লোকসকলে প্ৰকৃততে আনৰ প্ৰগতিৰ প্ৰতি ঈৰ্ষা কৰে। ঈৰ্ষান্বিত আৰু আগবাঢ়ি যোৱাজনক পিছলৈ ঠেলিবলৈ চেষ্টা কৰে। আনকি তেওঁলোকে এনে লোকসকলক সহায় কৰিবলৈ চেষ্টা কৰিলেও তেওঁলোকে কেৱল আপোনাৰ সুবিধা ল'ব আৰু গুচি যাব। ই আপোনাৰ ক্ষতি কৰিব। গতিকে তেওঁলোকক কেতিয়াও সহায় নকৰিব। আপুনি এটা কথা মন কৰিব, জ্ঞানীৰ ভুল আঙুলিয়াই দিলে আপুনি হ'ব তেওঁৰ বন্ধু, আৰু মূৰ্খৰ ভুল আঙুলিয়াই দিলে আপুনি হৈ পৰিব তেওঁৰ শত্ৰু। ঠিক তেনেদৰে মুখ আছে বুলিয়েই আনৰ বেয়া গুণ গাই নুফুৰিব, কাৰণ বেয়া গুণ আপোনাৰো আছে আৰু মুখ আনৰো আছে। সপোন সকলোৱে দেখে, কিন্তু নিশা টোপনিৰ সময়ত দেখা সপোন কেতিয়াবা ফলিয়াই যায়। কেতিয়াবা পুৱাই উঠি পাহৰি পেলোৱা যায়। স্বপ্নশাস্ত্ৰত উল্লেখ থকা মতে সপোনত কিছু প্ৰাণী দেখিলেই আপোনাৰ ভাগ্য খুলিবই। প্ৰতিটো সপোনৰেই কিছু অৰ্থ থাকে। সপোনত দেখা কিছু কথাই ভৱিষ্যতৰ ইংগিত দিয়ে। বহুতেই কিন্তু পুৱাই উঠি নিশা দেখা সপোনটো পাহৰি পেলায়। কোনবোৰ সপোনে ভাল সময়ৰ ইংগিত দিয়ে জানেনে আপুনি? নম্বৰ 1, হাতী। সপোনত হাতী দেখিলেও শুভ বুলি শাস্ত্ৰই কয়। যদি কোনোৱে সপোনত হাতী দেখে তেন্তে ইয়াৰ অৰ্থ হৈছে আগন্তুক সময়ত ব্যক্তিজনে প্ৰচুৰ সম্পদ অৰ্জন কৰিব। ইয়াৰ উপৰি হাতী দেখা মানেই ঘৰলৈ সুখ সমৃদ্ধি অহা। নম্বৰ 2, গৰু। সপোনত গৰু দেখিলে খুবেই ভাল বুলি শাস্ত্ৰই দাবী কৰে। গৰু দেখাৰ অৰ্থ হৈছে ব্যক্তিগৰাকীৰ ওপৰত ঈশ্বৰৰ আশীৰ্বাদ আছে। সপোনত গৰু দেখিলে ব্যক্তিজনে সকলো কামতে সফলতা লাভ কৰে। নম্বৰ 3, জেঠী। জেঠী দেখাটো শুভ লক্ষণ বুলি শাস্ত্ৰত উল্লেখ আছে। জেঠী দেখা মানে হঠাতেই ধনৰ আগমন ঘটা। শহাপহু। সপোনত শহাপহু দেখিলে খুবেই শুভ বুলি শাস্ত্ৰত উল্লেখ আছে। শহাপহু দেখা মানে জীৱনত প্ৰেমৰ আগমন হ'ব। যিকোনো কৰ্মতে সফল হ'ব। ফেঁচা। সপোনত ফেঁচা দেখিলেও শুভ বুলি শাস্ত্ৰই কয়। এনেদৰে ফেঁচা দেখা মানে আপোনাৰ খ্যাতি বাঢ়িবলৈ আৰম্ভ হৈছে। লক্ষীৰ বাহন ফেঁচা দেখিলে সম্পদ লাভৰ যোগ বুলি শাস্ত্ৰত উল্লেখ আছে। কলা সাপ। সপোনত কলা ৰঙৰ সাপ দেখিলে শুভ বুলি শাস্ত্ৰত উল্লেখ আছে। কলা সাপ দেখা মানে আপোনাৰ সুখ্যাতি বাঢ়িবলৈ আৰম্ভ কৰিছে। ইয়াৰ অৰ্থ হৈছে অচিৰেই আপোনাৰ ইচ্ছা পূৰণ হ'ব। ভিডিঅ'টো কেনে পালে জনাব বুলি আশা ৰাখিলোঁ, আৰু চেনেলটো ছাবস্ক্ৰাইব, লাইক এণ্ড কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ।